তো গাইজ শুই আছিলোঁ, এতিয়া শুই উঠিলি, এতিয়া অলপ ভলীবল খেলি আহোঁগৈ নে কি? তো গাইজ আজিকালি ল'ৰাবিলাকক মাক দেউতাকে মাৰিলে চুপ থাকিবলৈ চকলেট আনি খুৱায়। আৰু আমি যেতিয়া সৰু আছিলোঁ এবাৰ পিটাৰ পিছত চুপ থাকিলে আকৌ পিটন খাইছিলোঁ। তো গাইজ দেখিছে এখন ইন'ভা, এনেকুৱা গাড়ী এখন ময়ো ল'ব পাৰোঁ, কিন্তু গাড়ীখন লোৱাৰ পিছত আকৌ গেছ বনাবলৈ মিস্ত্ৰী খৰচ কিবা কিবি এইবোৰৰ পৰাহে নলওঁ আকৌ। बाप को भेज, तेरे बस की बात नहीं। रुको जरा, सबर करो, बोला धक्का बुक्की नहीं करने का। पढ़ाई लिखाई में ध्यान लगाओ, IAS बनो और देश को संभालो। তো গাইজ আমি হাৰিলোঁ, এতিয়া আকৌ আমি জিকিলোঁ। কি কৰে? তো গাইজ আমাৰ সমষ্টিত কংগ্ৰেছ চৰকাৰ 15 বছৰ ইলেকশ্যন হাৰিলে, হ'লেও খেলিয়ে আছে। আমি ভলীবলহে আহিছোঁ, আকৌ भाई मज़ा आया, और मैं ये जो मज़ा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ। গেম আমি জিকিলোঁ দেই গাইজ, গেম জিকিলোঁ। এতিয়া মোৰ ভাগৰ লাগিছে বুলি অকণমান ৰখি দিম আৰু কি ক'ম ন। ডিয়াৰ মানুহজনী, ময়ো বিয়াৰ পিছত মোৰ ল'ৰা ছোৱালীকেইটাৰ মাজত এবছৰ গেপ ৰাখিম, তেতিয়া সৰুটোৰ কিতাপৰ খৰচ কমি যাব। তো গাইজ ভিডিঅ'টো শেষ কৰিবলৈ হৈ গ'ল, সৰু কৰি হ'লেও ভিডিঅ' এটা দিলোঁ। কেনেকুৱা লাগিলে কমেণ্ট এটা কৰিব, আৰু ভাল লাগিলে লাইক কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি নতুন। আৰু পুনৰ এদিন নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিলৈ আজি লৈ আহিছোঁ। কিন্তু এইখিনিতে কথা এটা কওঁ, আমাৰ জীৱনত এনেকুৱা এটা সময় আহি পৰে য'ত নেকি আমি বাছনি কৰিবলগীয়া হয় যে কিতাপখন লুটিয়াম নে কিতাপখন বন্ধ কৰিম।